এটা সুন্দৰ ৰঙা হৈছে আমাক দলে যিটো প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে মই আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া লগতে আমাৰ চকে ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া ৰমেশ চকু ডাঙৰীয়াক সন্মুখীন কৰি মই কিছুলোকা সমূহ তাৰাইজ তথা মোৰ শ্ৰদ্ধাৰ আই মাতৃ দেউতাসকল ভাই ভনীসকল তেখেতলোকক মই আন্তৰিক নিৰ্ভীকোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আজি মোৰ নিচিনা এজন মানুহক এনেকুৱা উচ্চ পদবীত আগবঢ়াই দিলে আৰু সেইকাৰণে তেখেতলোকক মই কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মই যৎপৰোনাস্তি আছে চেষ্টা কৰি সমাধান কৰিবলৈ যত্ন কৰিম। এটা সুন্দৰ ৰঙা হৈছে আমাক দলে যিটো প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে মই আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া লগতে আমাৰ চকে ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া ৰমেশ চকু ডাঙৰীয়াক সন্মুখীন কৰি মই কিছুলোকা সমূহ তাৰাইজ তথা মোৰ শ্ৰদ্ধাৰ আই মাতৃ দেউতাসকল ভাই ভনীসকল তেখেতলোকক মই আন্তৰিক নিৰ্ভীকোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আজি মোৰ নিচিনা এজন মানুহক এনেকুৱা উচ্চ পদবীত আগবঢ়াই দিলে আৰু সেইকাৰণে তেখেতলোকক মই কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মই যৎপৰোনাস্তি আছে চেষ্টা কৰি সমাধান কৰিবলৈ যত্ন কৰিম। এটা সুন্দৰ ৰঙা হৈছে আমাক দলে যিটো প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে মই আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া লগতে আমাৰ চকে ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া ৰমেশ চকু ডাঙৰীয়াক সন্মুখীন কৰি মই কিছুলোকা সমূহ তাৰাইজ তথা মোৰ শ্ৰদ্ধাৰ আই মাতৃ দেউতাসকল ভাই ভনীসকল তেখেতলোকক মই আন্তৰিক নিৰ্ভীকোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আজি মোৰ নিচিনা এজন মানুহক এনেকুৱা উচ্চ পদবীত আগবঢ়াই দিলে আৰু সেইকাৰণে তেখেতলোকক মই কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মই যৎপৰোনাস্তি আছে চেষ্টা কৰি সমাধান কৰিবলৈ যত্ন কৰিম। এটা সুন্দৰ ৰঙা হৈছে আমাক দলে যিটো প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে মই আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া লগতে আমাৰ চকে ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া ৰমেশ চকু ডাঙৰীয়াক সন্মুখীন কৰি মই কিছুলোকা সমূহ তাৰাইজ তথা মোৰ শ্ৰদ্ধাৰ আই মাতৃ দেউতাসকল ভাই ভনীসকল তেখেতলোকক মই আন্তৰিক নিৰ্ভীকোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আজি মোৰ নিচিনা এজন মানুহক এনেকুৱা উচ্চ পদবীত আগবঢ়াই দিলে আৰু সেইকাৰণে তেখেতলোকক মই কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মই যৎপৰোনাস্তি আছে চেষ্টা কৰি সমাধান কৰিবলৈ যত্ন কৰিম। এটা সুন্দৰ ৰঙা হৈছে আমাক দলে যিটো প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে মই আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া লগতে আমাৰ চকে ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া ৰমেশ চকু ডাঙৰীয়াক সন্মুখীন কৰি মই কিছুলোকা সমূহ তাৰাইজ তথা মোৰ শ্ৰদ্ধাৰ আই মাতৃ দেউতাসকল ভাই ভনীসকল তেখেতলোকক মই আন্তৰিক নিৰ্ভীকোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আজি মোৰ নিচিনা এজন মানুহক এনেকুৱা উচ্চ পদবীত আগবঢ়াই দিলে আৰু সেইকাৰণে তেখেতলোকক মই কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মই যৎপৰোনাস্তি আছে চেষ্টা কৰি সমাধান কৰিবলৈ যত্ন কৰিম। এটা সুন্দৰ ৰঙা হৈছে আমাক দলে যিটো প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে মই আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া লগতে আমাৰ চকে ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া ৰমেশ চকু ডাঙৰীয়াক সন্মুখীন কৰি মই কিছুলোকা সমূহ তাৰাইজ তথা মোৰ শ্ৰদ্ধাৰ আই মাতৃ দেউতাসকল ভাই ভনীসকল তেখেতলোকক মই আন্তৰিক নিৰ্ভীকোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আজি মোৰ নিচিনা এজন মানুহক এনেকুৱা উচ্চ